নমস্কাৰ মই এতিয়া পচলাৰ ভাজিখিনি বনাম এয়া পচলাৰ ভাজি বনাবলৈ লৈছো এয়া আলু পিয়াজ এইখিনি ৰেডি কৰি লৈছো আদা নহৰু পেষ্টটো আৰু পিয়াজখিনি দি লৈছো লগত নিমখ দিছো হালধি এচামুচ জিৰা ধনিয়া গুড়ি 1 চামুচ দিছো মিঠাতেল দিছো ভালকে এইখিনি খানি লম এইখিনি এতিয়া মই ভালদৰে খানি লম পচলাখিনিও মই ভালদৰে নিমখ দি খানি লৈছো আৰু এয়া মাংসখিনিও ভালকে খানি ললো তেল গৰম হৈ গল জিৰা এটা শুকান জলকীয়া এতিয়া মই ইয়াত মাংসখিনি দি দিম এতিয়া মই মাংসখিনি ভালদৰে লৰাই ভাজি লম এতিয়া মই মাংসখিনি ভাজি থাকিম মাংস দেখিছে মাংসৰ পৰা তেল ওলাই গৈছে আৰু মই পচলাৰ যিহেতু জ্বলা ভাজি বনাম তাৰ বাবে জলকীয়া লৈছো জলকীয়াখিনি খুন্দি লম আৰু এতিয়া মই মাংসত এই কাটি থোৱা আলু গিডোখৰ দি দিম আলুবোৰ মই অলপ সৰু সৰুকৈ কাটিছিলো আলু টুকুৰা গিডোখৰ এতিয়া মই আলুখিনি সিজিবৰ কাৰণে অকণমান অলপ সময় ঢাকি থোৱাৰ পাছত এতিয়া মই আলুখিনি মাংস তেলৰ লগত প্ৰায় মিক্স হৈ গৈছে আৰু এতিয়া মই ইয়াত জলকীয়াখিনি দি দিম যিহেতু মই পচলাৰ জ্বলা ভাজি বনাইছোঁ সেইবাবে ইয়াত মই জলকীয়াখিনি দি দিম খুন্দি থোৱা জলকীয়া দি দিছোঁ জলকীয়াখিনি একেবাৰে মিহি কৰি দিয়া নাই আৰু এতিয়া মই মাংসত কাটি থোৱা পচলাখিনি দি দিম এইখিনি মই অকণমান সময়ৰ কাৰণে ঢাকি থম যিহেতু পচলাৰ পৰা পানী ওলাব ইয়াৰ পৰা আলুৰ মাংস পচলাৰ পৰা ওলোৱা পানী চানীতে সিজি গ'ল ইয়াত মই এতিয়া অকণমান এড কৰি দিছোঁ গৰম মছলা আৰু অকণমান মিট মছলা বেছি নহয় অকণমান দিছোঁ এতিয়া ভালকৈ
এতিয়া এইখিনি মই অকণমান সময় এনেকৈ লৰাই ভালদৰে ভাজি ল'ম। এয়া চাওক আমাৰ পচলা ভাজি হৈ গ'ল।